তো হেল্ল' গাইজ ৱেলকাম বেক টু আৰ ইউটিউব চেনেল আছামিজ বয় নয়ন। আৰু আজিৰ মানে এইটো এটা মোৰ নতুন চেনেলৰ মানে প্ৰথমটো ভ্লগ ভিডিঅ' আৰু এইটো চেনেলত ভ্লগ আৰু প্ৰেংক কল আহি থাকিব। তো সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এইফালে চাব পাৰে পুৰা মানে এইবিলাক সকলোবিলাক নাৰ্জী ফুলৰ খেতি হয়, মানে নতুনকৈ কৰিছে আৰু এই নাৰ্জী ফুলবিলাক কেনে লাগছি কৈ তোৰ মজা নে? পুৰা চাব পাৰে কি মজা এটা প্লেচ। আৰু মোৰ মানে ইয়াৰে আগতে এটা চেনেল আছিল, মানে 1300 ছাবস্ক্ৰাইবাৰ হৈছিল চেনেলটো, আৰু কিবা কাৰণত মানে সেইটোত ষ্ট্ৰাইক কৰি কিনে গুচি গ'ল। তো সেইকাৰণে মানে এইটো চেনেল হ'লেও সকলোৱে এইটোত মানে পুৰা ফুল ছাপোৰ্ট কৰক। তো আজিৰ পৰা মানে এইটোত নতুন নতুন ভিডিঅ' আহি থাকিব। আৰু ফুলৰ খেতিৰ পৰা ডাইৰেক্ট আহিব গ'লো মানে মাধৱ দাহঁতৰ মানে আলুৰ খেতিত। তো চাব আৰু এইফালে মানে আলু ৰুই আছে, সেইফালে পুৰা মানে আলুৱে আলু, আৰু এইফালে চাওক আলু ৰুই আছে, এইফালে জয়দেৱ ভাই পুৰা আলু ৰুই আছে। তো পুৰা আলু খেতি কৰি এবাৰ ধনী হৈ যাবি নে কি তই? বিল্ডিং বনাব লাগে বিল্ডিং। আৰু বাকী গিলাখানো চাব আৰু পুৰা আলু খেতি পুৰা হৈয়ে গৈছে, এহঁতে এতিয়া নাই ৰোৱে মানে। তাৰমানে শুন, যিকোনো বস্তু অলপ নৰ্মেলকৈ পুতিছোঁ, তাৰমানে মানুহে আগতে খাব, আমি এতিয়া পাছত পুতিম, পাছত খাম। বাকী ভাবছো মই ইহঁতৰ লগত আলু খেতি কৰি কেনে মানে মই ধনী হৈ যাওঁ নে কি ভাই? হয় হয়, আলু খেতি কৰিলে বহুত পায়। এক বস্তা আলুত ভাই 10 বেগ 12 বেগ ওলাই যায় যদি ভালকে হয়, তো একদম ধনী হৈ যায় পারবি। মাঘ বিহুক লাগি হ'ব নে এইগিলা আলু একদম হ'ব, কাৰণ আমাৰ ওচৰতে এইগিলা হৈছে আগে তাতে মানে পুতছি না। তো এইবাৰ আমি মানে এইগিলাখান দেখা পাই আমি মানে পুতা আৰম্ভ কৰি দিছোঁ, আৰু ইহঁতক লৈ আহিছোঁ আজি একদম হায়াৰ কৰি। আমাৰ খেতি হয়, একেলগে পুতিম এতিয়া গোটেইকেইটা মিলি। তো বলক আহি দেখাই থাকিব। বাকী এইফালে মানে যিটো দাই পুৰা কোদাল মাৰি মাৰি এইবিলাক মানে সকলোখিনিতে কৰি দিলে একদম বা কোদাল মাৰি একদম অৱস্থা নাই। বাকী এইফালে মানে আমি কৰিব লাগে। তো পুৰা এই তাকালৈকে কৰবি নে কি ভাই? একদম যিমান পাৰোঁ। ভাই মই শুনছোঁ আজি বোলে কিবা খানাও হ'ব। একদম খানা এটা দিম ধুনীয়াকৈ, কাৰণ তহঁতে যিহেতু কষ্ট কৰিবি ভাই, কষ্ট কৰিলেতো অলপ ভোক লাগব, সেইকাৰণে ডাঙৰকৈ খানা এটা পাতিছোঁ। বাকী এইফালে মানে খেতি কৰবি আমাৰ কুলহেতিৰ পৰা ভাই এটা আহি গেল। আলু ৰাতি ফুলবে তন্তু ফালে। তো এতিয়া মানে আলু ৰুই আছোঁ, আৰু এইফালে মাধৱ ভাই মোবাইল চাই আছে। ই আলু ৰুবা নাই মানে মোবাইল চাব আছে। আচ্ছা আচ্ছা। আৰু এইফালে হৈছে মানে পুৰা আলু খেতি, এইবিলাকত মানে আলু চালু ৰোৱা হৈ গ'ল, আৰু এইফালে মানে ৰুব লাগে। আৰু আগৰ পিনে চাব পাৰে এইবিলাক সকলোবিলাক মানে সৰিয়হৰ খেতি, তালৈকে মানে এইবিলাক গোটেইবিলাক মানে সৰিয়হৰ খেতি। তো চাব পাৰে আৰু কাম কৰি কৰি মানে ভাগত ধৰি গ'ল, মানে ইহঁতে ইমান বেছি কাম কৰা নাই, মানে ময়ে বহুত কাম কৰি আছোঁ, হয় নে নহয় ভাগত চিন্তা? চাপত ধৰি আছোঁ মই তই না বাবু। তো ই মানে কৰছি অলপ চলপ, মানে মই তাতকৈ অলপমান বেছি কৰিছোঁ। আৰু এতিয়া পানী খাই লওঁ, মানে পানী বেয়া লাগছি তাৰমানে। এইফালে আৰু পুৰা কাম কৰি কৰি ভাগত ধৰি গ'ল। একদম ভাই সেইটো কথা বুজি পাইছোঁ যে খেতিয়ক এজনে বহুত কষ্ট কৰি খেতি কৰে, তাৰপিছতহে যেতিয়া ফলটো ওলাই আমি বিন্দাছ ঘৰত বহি কেনে খাওঁ। তো আজি সেই অনুভৱটো গম পাইছোঁ যে কেনাম কষ্ট হয় খেতি কৰোঁতে। আমাৰ মূৰৰ গাম মাটিত পৰি গৈছি, ইমান কষ্ট কৰিছোঁ মাটিৰ গাম। বাকী মই ভাই কিন্তু কষ্ট কৰিছোঁ কিছু, হয়নে নহয়? কচ্ছা আৰু লগতে খেতিয়কক ভাই এটা চেলুট দিছোঁ যে ইমান কষ্ট কৰি আমাক খুৱাই আছে। যা চেলুট। ভাই তই যে এইগিলা আলু খেতি কৰি আছা, মানে কিহৰ কাৰণে কৰি আছা? তাৰমানে আলু খালি চালি হয়, সেইকাৰণে আলু খেতি কৰি আছোঁ, আৰু লগতে পেটটো ওলাই সেইকাৰণে কৰি আছোঁ। ভাই তোক মই এটা কথা কওঁ, মই এনে আলু বুটবে আনা গম পাইছে না, খানা হ'ব বুলি কয়। বাকী সেইফালে মানে আলু বুটি আছে, কি এইফালে মানে আমি গোটেইকেইটা মানে সিহঁতেকেইটাও আছে, আৰু এইফালে চিন্তু বাৰ লগত মানে আমি অলপমান মানে এটা ৰেষ্ট ল'ব আহিছোঁ। খেতি কৰি ভাই খেতি কৰি বেয়া হৈছে, গোটেই বেয়া হৈ গৈছে। মৰি গৈছে গাইছ খেতি কৰি। তো লাইফত প্ৰথমবাৰ খেতি ষ্টাৰ্ট দিছোঁ, আৰু এতিয়া খানা চানা খাই আপোনালোকক দেখি আছোঁ। বাকী এতিয়া মানে ৰ'দৰ পৰা পুৰা ছায়াত আহি গ'লো, আৰু ইয়াতে মানে পুৰা আজি খানা হ'ব। আৰু এইফালে মানে পুৰা এইবিলাক কিবা খানাৰ মানে যোগাৰ চোগাৰ আছে। তো এইফালে পানী বটল আছে, এইগিলা চব দলে দি এইটো ভাত নে আঞ্জা দলিয়াব নোৱাৰা এইটো। তো আৰু এইফালে কিবা কিবি আছে, আৰু তো আৰু এইফালে কলপাতত মানে আজি খানা হ'ব নে কি ভাই? ভাই একদম ট্ৰেডিচনেল হ'ব পুৰা আজি। আৰু এইগিলা ভাই কি কলপাত আনছে, ফাটি যাব দেখোন। তোৰ পেটটো ফাটি যাব, কলত ফাটি যায় গম পাইছা। ভাই তই ক'ত বাৰ আহিলি বক্স নেকি? এইটো একদম দেখাত বেগ আন লগা আছি, পুৰা কাপোৰ বেপাৰী আন লগা আছি ভাই তোক। কাপোৰ বাকী এইফালে মানে পুৰা ছয়টা চলিৰ মানে আজি চেলেঞ্জ হ'ব। ভাই তই চেলেঞ্জত পাৰবি না পুৰা খাবা? মই মানে কি ক'ম, দেখা যাব দে। মোক নৰে গাইছ, কোনো নৰে মোক, মই পুৰা খাই কিনে দেহে দি আছো। তই পাৰবি মোক? তই মোক নৰা নাখাই। বাকী পুৰা এতিয়া মানে খাই আছো, বাকী মজাকে মানে এতিয়া খানা চানা আমি খাই ললো। আৰু এইফালে মানে মাধৱ দাহঁতে পুৰা খানা খাই আছে, মানে খাৱা নাছিল। তো আমি গোটেইকেইটা এতিয়া খাই ললো আৰু খানা।
তো এইফালে চাব পাৰে কি ধুনীয়া ছানছেট ভিউ এই ছানছেট ভিউটো দেখা পাই মোৰ এটাই কথা মনত পৰিছে জাষ্ট লুকিং লাইক অফ ৱাও বাকী পথাৰৰ পৰা মানে আহি পাই গ'লো আমাৰ জিতু দাহঁতৰ ঘৰত য়েছ ব্ৰ য়েছ মানে আজি মানে আমাৰ যোৱাটো নহ'ব মানে আমাৰ ঘৰ ইয়াৰ পৰাই বহুতখিনি দূৰত হয় আমি যিহেতু চাইকেল লৈ আহিছোঁ সিহঁতক আজি আমাৰ ঘৰতে ৰাখি দিলো একদম মানে টেনচন নাই থাকা মিলা তো একদম আৰামত থাকিব পাৰিব কাৰণ ৰাতিৰ কথা ইয়াতে জেকেটো অনা নাই ঠাণ্ডা লাগি যাব আৰু চাইকেল লৈ আহিছে যিহেতু ইমান জাগা গাঁৱত কৰি সেইকাৰণে থাকিবই দিলো তো আজি মানে আমি দামপুৰতে থাকিম আৰু আমাৰ জিতু দাহঁতৰ ঘৰত য়েছ তো এইটোৱে আছিল আজি এটা ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পাল লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু নতুন চেনেল যিহেতু সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগ পাম ইয়াৰে নেক্সট ভিডিঅ'ৰ সৈতে আজিলৈ মানে বাই বাই জয় অসম